গুড মর্নিং এভরিওয়ান। আজিৰ এইটো ভিডিও হৈছে একেবাৰে সৰু ভিডিও কিন্তু ইম্পৰ্টেন্ট ভিডিও। এইটো ভিডিওত লাভ কৰিব আপোনালোকে বহুকেইটা সৰু সৰু ইনফৰমেশন, কাৰণ যিসকলে এপ্লাই কৰা নাছিল তেওঁলোকৰ বাবেও ভাল খবৰ আৰু যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰ বাবেও ভাল খবৰ। যিসকলে এপ্লাই কৰা নাই তেওঁলোকে এপ্লাই কৰিব পাৰিব, কাৰণ লাষ্ট ডেট পিছুৱাই দিয়া হৈছে। বহুতে ভাবি আছিল যে লাষ্ট ডেট পিছুৱাই দিয়া নাই। এতিয়া কথাটো হ'ল যে আসাম পুলিচ বুলি কিয় কৈছো, এইটো যেহেতু আসাম পুলিচৰ আন্ডাৰত দিল্লী পুলিচত ওলাইছে 130টা পোষ্ট, তাত থাকিব ল'ৰা ছোৱালী সকলোৰে বাবে। ল'ৰাও এপ্লাই কৰিব পাৰে, ছোৱালীও এপ্লাই কৰিব পাৰে। এপ্লাই কৰিব পাৰিব অফলাইন, অৰ্থাৎ অফলাইন মোডত এপ্লাই কৰিব লাগিব। ফৰ্মখন ডাউনলোড কৰি ফিল আপ কৰি আপোনালোকে সেন্ড কৰি দিব পাৰে পোষ্ট অফিচত। যিসকলে এপ্লাই কৰা নাছিল তেওঁলোকে এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট হৈছে 15 ডিসেম্বৰ। এতিয়াও আমাৰ হাতত 20 দিন আছে, এই 20 দিনৰ ভিতৰত এপ্লাই কৰিব পাৰিব। আৰু যিসকলে আগতে এপ্লাই কৰিছিল তেওঁলোকক নিশ্চয় এডমিট কাৰ্ড আহিছিল, কিন্তু তেওঁলোকে যোৱাৰ পিছত কেনসেল কৰি দিয়া হৈছে। কাৰণটো হ'ল লাষ্ট ডেট যেহেতু পিছুৱাই দিয়া হৈছে আৰু প্ৰসেসটো অলপ পিছুৱাই গৈছে। এইখিনি আছিল এপ্লাই নকৰাখিনিৰ বাবে ভাল খবৰ। আৰু এপ্লাই কৰাখিনিৰ বাবে এটা ভাল খবৰ, বহুতে ভাবি আছিল যে ড্ৰাইভিং লাইসেন্স নহলে সোমাব নিদিব, কিন্তু অফিচিয়েলি এনাউন্স কৰিছে যে ড্ৰাইভিং লাইসেন্স নৰ্থ ইষ্ট ৰিজনৰ বাবে অৰ্থাৎ অসমৰ বাবে মেন্ডেটৰী নহয়। যদি আপোনাৰ হাতত লাইসেন্স নাই বা আপোনাৰ যদি ড্ৰাইভিং লাইসেন্স নাই তেনেহলে আপোনালোকে যাব পাৰিব, কিন্তু আপোনাৰ হাতত থাকিব লাগিব পিআৰসি। যেহেতু অসমৰ বাবে ইম্পৰ্টেন্ট পিআৰসি আপোনাৰ হাতত থাকিব লাগিব। পিআৰসি খন আপুনি একেবাৰে কম সময়ৰ ভিতৰত বনাব পাৰে। আজিকালি পিআৰসি 10 পৰা 15 দিনৰ ভিতৰত আহি যায়। সো আপোনালোকে এতিয়াতে যদি এপ্লাই কৰে নিশ্চয় আপোনাৰ এডমিট কাৰ্ড আহালৈকে আহি যাব। পিআৰসি খন আপোনালোকে এপ্লাই কৰিব পাৰি। আজিকালি যেহেতু অনলাইন পিআৰসি বনাব পাৰি। যে নহওক আপোনালোকৰ বাবে আছিল কেইটামান ইনফৰমেশন। প্ৰথমটো হ'ল এপ্লাই নকৰাখিনিৰ বাবে, এপ্লাই কৰাখিনিৰ বাবেও আছিল ভাল খবৰ, এপ্লাই নকৰাখিনিৰ বাবেও ভাল খবৰ। বহুতে লাইসেন্স নাই বুলি যাব খোজা নাছিল, কিন্তু তেওঁলোকে যাব পাৰিব লাইসেন্স নহলেও। আজিলৈ ইমানে 3টা ভাল খবৰ পাই গ'ল। আপোনালোকে যদি এপ্লাই কৰা নাই এপ্লাই কৰিব পাৰে, কাৰণ যেহেতু অসমৰ বাবে। আৰু মেইন কথাটো হ'ল অসম পুলিচৰ যিবোৰ কনষ্টেবলৰ দৰমহা আছে তাতকে বেছি দৰমহা হ'ব, যেহেতু চেন্ট্ৰেলৰ চাকৰি দিল্লী পুলিচ। আজিৰ ভিডিওত এইখিনিয়ে। যদি ভিডিওটো বেয়া লাগিছে ডিসলাইক কৰিব, যদি একেবাৰে বেয়া লাগিছে গালি পাৰিব, আৰু যদি ভিডিও ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।